মোৰ ফেচবুক পেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'ৰ টাইপ চাই আপোনালোকে চাগে গমেই পাইছে আজিৰ ভিডিঅ'টো বহুত ইনফৰ্মেটিভ ফৰ ওমেন। মোৰ নিচিনা যিসকল মহিলাই পিগমেণ্টেশ্যনৰ আৰু কলা দাগৰ সমস্যাত ভুগি আছিল তেখেতসকললৈ মই এই ভিডিঅ'টো আগবঢ়াইছোঁ। ফেচবুকৰ কোনো এডভাৰটাইজেই মোক আকৰ্ষণ কৰিব পৰা নাছিল, কিন্তু এই যে প্লিক্সৰ এডভাৰটাইজমেণ্টটোৱে মোক অন্তৰ চুই গৈছিলে আৰু লগে লগে মই ফেচবুকৰ এই পেজটোলৈকে গৈ মই ষ্টাডি কৰিবলৈ আৰম্ভ কৰিলোঁ। প্ৰায় 1.5 বছৰমান আগৰ পৰাই মোৰ দুইখন গালতে কলা স্পট পৰিছিল। ডিঙি আৰু কপালতো তেনেদৰে ছানবাৰ্ণ হ'বলৈ ধৰিলে। এই চিন্তাই মোক যথেষ্ট জুৰুলা কৰি পেলালে। মোৰ যাত্ৰা আৰম্ভ হৈ গ'ল। প্লিক্সৰ সৈতে মোৰ এটা সম্পৰ্ক গঢ়ি উঠিল আৰু প্লিক্সৰ এই যে মই স্কিনত দেখাই দিছোঁ পাইনাপল ফেচ ৱাছটো খুবেই ভাল আৰু ইয়াক মই দিনে 2 বাৰকৈ ব্যৱহাৰ কৰিবলৈ ল'লোঁ। একে সময়তে মই প্লিক্স পাইনাপল চিৰামো ইউজ কৰিবলৈ ল'লোঁ। স্কিনত মই আপোনালোকক দেখাই দিছোঁ, এয়া চাব মই কেনেকৈ প্লিক্সৰ চিৰামটো ইউজ কৰিছোঁ, তাকো আপোনালোকক অকণমান দেখাই দিওঁ। দুইখন গালতে ড্ৰপাৰেৰে মই ধুনীয়াকৈ লগাই কপালত আকৌ মুখখনত চাৰিওফালে লগাই মই ধুনীয়াকৈ মাছাজ কৰোঁ। মোৰ গালখনত সৰু সৰু ফুটাও হ'বলৈ আৰম্ভ কৰিছিল। এনেকুৱা নহয় যে মই ঘৰুৱাভাৱে মোৰ স্কিনৰ যত্ন লোৱা নাছিলোঁ। ঘৰুৱা ৰেমেডিও মই বহুতখিনি কৰিছিলোঁ, কিন্তু মই সুফল পোৱা নাছিলোঁ। কাৰণটো এটাই যে ঘৰুৱা যত্ন কৰিবলৈ হ'লে অকণমান সময়ৰ প্ৰয়োজন। সময়মতে ঘৰুৱা যত্ন কৰিব লাগে আৰু সেইটো মোৰ কাৰণে অসম্ভৱ আছিলে। ইউজ কৰাৰ পিছত মোৰ গালখন কিমান উজ্জ্বল হৈছে মই নিজে ইয়াক লৈ সঁচাকৈ ছেটিছফাইড। চাওকচোন মোৰ গালখন এটা ব্ৰাইটনেছ আহি গৈছে। ইয়াৰ পিছত মই লগে লগে ময়শ্চাৰাইজাৰ ইউজ কৰিব ল'লোঁ। একেই কোম্পেনীৰে একেই পাইনাপলৰ মই ময়শ্চাৰাইজাৰ ইউজ কৰিবলৈ ল'লোঁ। ময়শ্চাৰাইজাৰো মই তেনেকৈ লগাই ভালদৰে মাছাজ কৰি অকণমান সময় শুকাবলৈ দি পিছত যদি মই বাহিৰলৈ যাব লগা হয় তেন্তে ছানস্ক্ৰীন লোচনটো লগাওঁ আৰু মই তেনেদৰে মেকআপ ইউজ নকৰোঁ। প্লিক্সৰ এই 3টা প্ৰডাক্ট মই ব্যৱহাৰ কৰাৰ পিছৰ পৰাই মোৰ সমস্যাবোৰ দূৰ হৈ আহিলে আৰু সেয়েহে মই ভাবিলোঁ আপোনালোককো মোৰ এই প্লিক্সৰ জাৰ্নিৰ বিষয়ে অকণমান জনাই দিওঁ। যদি আপোনালোকৰো কাৰোবাৰ এনেকুৱা সমস্যা হৈ আছে তেন্তে আপুনি ব্যৱহাৰ কৰিব পাৰে। আজিলৈ ইমানে। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।